মই আহিখিনি বহুত মনত ফূৰ্তি লাগিছে, আনন্দ লাগিছে। কিয়নো চিৰাং জিলাৰ শান্তিপুৰ আউটপোষ্টৰ অন্তৰ্গত তথা শান্তিপুৰ GDC অন্তৰ্গত এই নিজলা নদীৰ পাৰত নিজৰা ইকো টুৰিজম নিজলাগুৰি ইকো টুৰিজম যিটো পাৰ্ক, এই পাৰ্কত আহিকিনি যে পিকনিক স্পট বনোৱা হৈছে, এই পিকনিক স্পটত আহিকিনি বহুত ভাল লাগিছে। কিয়নো প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এই ইকো টুৰিজমখন বা পিকনিক স্পটখন কৰা হৈছে। তো মই যি দেখিছোঁ যে পৰিৱেশত আজি বিভিন্ন গাঁও বা বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ পিকনিক পাৰ্টিসকল ইয়াত আহি নিজৰ মানে বনভোজটো তেওঁলোকে হয়তো উপভোগ কৰি আছে। নিশ্চয় তেখেতসকলেও নিজৰ মনত এই জেগাত আহিখিনি নিশ্চয় এটা আনন্দ উপভোগ কৰিব পাৰিছে। তেনেকুৱা এটা সুন্দৰ জেগাত য'ত মানে ওচৰত নিজলা নদীখন বৈ আছে আৰু এই ইকো টুৰিজম পাৰ্কত আজি গছ গছনিৰে ভৰা, বিশেষকৈ বগৰী গছ, অসংখ্য বগৰী গছৰ তলত আজি ৰাইজে নিজৰ পিকনিক পাৰ্টিখন উপভোগ কৰিব পাৰিছে। মই আশা কৰোঁ যে এই যি উদ্দেশ্যত নিজৰা ইকো টুৰিজম যিটো পাৰ্কটো বনোৱা হৈছিলে, এই উদ্দেশ্য নিশ্চয় সাফল্যমণ্ডিত হৈছে আৰু ভৱিষ্যতলৈ সেইটো সাফল্যমণ্ডিত হ'ব। তো এইকাৰণে মই মোৰ মনৰ কথাখিনি ব্যক্ত কৰিছোঁ যে ইয়াত আহি নিশ্চয় আনন্দ এটা লভিব। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত নিজৰ যি নিৰ্জন এটা ঠাই বিচাৰি মানুহবিলাকে বনভোজ খাবলৈ আহে, নিশ্চয় সেইখিনি নিৰ্জনতা হয়তো তেখেতলোকে আহি উপভোগ কৰিব পাৰিব। সেইকাৰণে মই আহ্বান জনাইছোঁ যে এই নিজলা ইকো টুৰিজম পাৰ্কত বিভিন্নজনে নিজৰ বছৰৰ মানে শেষৰ ফালে বা নতুন বছৰ 2022ৰ আৰম্ভণিত তেখেতসকলে যিটো ঘৰৰ বাহিৰত এসাঁজ বনভোজ খাবলৈ বিচাৰে, নিশ্চয় তেওঁলোকে ইয়াত আহি মনৰ আনন্দ মানে পাব। আৰু সেইকাৰণে সকলোকে ইয়ালৈ আহি এসাঁজ যে বনভোজ, সেই বনভোজটো খাবলৈ মই অনুৰোধ জনাইছোঁ। স্যাৰ, বিগত বছৰৰ সময়ত কিন্তু পিকনিক স্পটৰ বাবদ চৰকাৰে ইমান গুৰুত্বপূৰ্ণ দিয়া নাছিল, কিন্তু এইবাৰ BTR চৰকাৰ অহাৰ পিছত ইকো টুৰিজম বা পিকনিক স্পটৰ সন্দৰ্ভত বহুত গুৰুত্বপূৰ্ণ দায়িত্ব লৈছে। আপুনি কি ক'ব? হয়, যোৱা প্ৰায় 15টা বছৰ পিকনিক স্পটৰ নামত, ইকো টুৰিজমৰ নামত মানুহবিলাকে যি এটা পৰিৱেশ বিচাৰি আহে, সেইখিনি পৰিৱেশ হয়তো যোৱা সময়ত পোৱা নাছিলে। আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন যিটো UPPL আৰু BJP GSP যিটো চৰকাৰ, মিত্ৰজোঁটৰ চৰকাৰ, এই চৰকাৰে ইকো টুৰিজমক আমি গুৰুত্ব দিছোঁ। আৰু সেই গতিকে আজি আমি অইন মানে দেশ বা অইন ৰাজ্যত আমি যাব নালাগে। আমাৰ এই অসমখন, এই BTRখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আৰু তেনেকৈয়ে আজি চিৰাং জিলাৰ এই শান্তিপুৰ ওচৰত থকা নিজলা নদীৰ পাৰত নিজৰা ইকো টুৰিজম যিটো ইয়াত মানে পিকনিক স্পট বনোৱা হৈছে, এই পিকনিক স্পটটো আজি অনুৰূপ তেনেধৰণৰ যে এটা শান্তিৰ এটা বাতাবৰণ হয়তো নিশ্চয় কঢ়িয়াব পাৰিছে। আৰু ইয়াত আহি যি আমাৰ পৰিয়াল বা ফেমিলি যি পিকনিক হয়, এই পিকনিক যাতে নিজৰ মনে বিচৰা ধৰণে নিশ্চয় উপভোগ কৰিব পাৰিছে। তো সেইকাৰণে আজি BTR চৰকাৰে আমি মানুহে বছৰেকত বা তেনেকেই বিজি এটা চিডুলৰ পৰা অলপ ফালৰি কাটি আনন্দ এটা ল'বলৈ বিচাৰে, সৌন্দৰ্য এটা উপভোগ কৰিবলৈ বিচাৰে। তো সেই গুৰুত্বটো বুজি আজি BTR চৰকাৰ, আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন যিটো মিত্ৰজোঁটৰ চৰকাৰ, সেই মিত্ৰজোঁটৰ চৰকাৰে আজি তেনেবোৰ ঠাই বাছি উলিয়াইছে। আৰু আমাৰ লোকেল যিবিলাক ইউথ আছে, তেওঁলোকে সেইখিনি ব্যৱস্থা ৰাইজৰ কাৰণে আগবঢ়াই দিছে। সেইবাবে মই আমাৰ যি উদ্যোক্তা, সেই উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ। তো সেইকাৰণে আমাৰ চৰকাৰে আগৰ চৰকাৰৰ দৰে নহয় যে পিকনিক স্পটবোৰ যাতে তাত মানে ফেমিলি যাব নোৱাৰা অৱস্থা যাতে নহয়, ইয়াৰ বাবে নিশ্চয় লক্ষ্য ৰাখিছে। আৰু এইখিনি যদি আমি যাতে আগন্তুক দিনলৈ আমি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অঞ্চলতো বাহিৰা জগতৰ মানুহবিলাক আহিব।
অইন মানে প্ৰদেশৰ মানুহো আহিব কাৰণ আমি অইন প্ৰদেশত যাব বিচাৰোঁ আমাৰ প্ৰদেশখন শান্তি নাছিলে এতিয়া শান্তিৰ বাতাবৰণ আহি গ'ল আৰু সেইকাৰণে এই মানে নিজলা ইকো টুৰিজম যিটো পাৰ্ক এই পাৰ্কত আহি চবেই নিজৰ মনৰ আনন্দখিনি নিশ্চয় উপলব্ধি কৰিব পাৰিব